আজি আমি বুৰিয়াজাৰ গাঁৱতে স্পেশাল গ্ৰাম সভা আমি মাতি আছো to find out any left out beneficiaries of government schemes, especially poverty elevation schemes hote. আমি আজি ইয়াতে আমি গম পাইছো around 107 household আছে এটো গাঁৱত আৰু অলৰেডি কিছুমান ৰাইজ কো এটো কিছুমান স্কিম পাইছে লাইক অৰুণোদয় PMAY widow pension scheme এনেকৈ পাইছে আৰু কিমান লেফট আউট বেনিফিচিয়াৰি আছে আমি আজি গ্ৰাম সভাতে VCDC চেয়ারম্যান আৰু আমাৰ বিভিন্ন ডিপাৰ্টমেন্ট মানুহক আমি ৰিকুৱেষ্ট কৰিছো বাকি মানুহক এটো গ্ৰাম সভাতে লিস্ট আউট কৰি আইডেন্টিফাই কৰি বেসড অন গাইডলাইন্স আমি আজি স্পেশাল কনসিডারেশন কাৰণে আমি গভর্নমেন্ট কো এটো পঠাই দিম ফর ইমিডিয়েট ইনক্লুজন ইন দ্য গভর্নমেন্ট স্কিমস সো আমি আশা কৰি আছো আৰু কিছুমান গাঁও ইয়াতে ইণ্ডো ভুটান বৰ্ডাৰ হতে আছে তাতে বি আমি সোনকালে স্পেশাল গ্ৰাম সভা মাতি प्रायोरिटी बेसिस होते गवर्नमेंट स्कीम्स आमी दी दिम सर ये कोन कोन डिपार्टमेंट আছে যে জিবিলাক ডিপার্টমেন্টৰ দ্বাৰা মানুহখিনিৰ মানে জীবিকা উপাৰ্জনৰ সুবিধা পাব ফিশাৰী হওক এগ্ৰিকালচাৰ আজি আমাৰ PDDRDA আৰু আমাৰ PHE ডিপার্টমেন্ট আৰু আমাৰ ডিস্ট্রিক্ট এডমিনিস্ট্রেশনৰ পৰা অৰুণোদয় স্কিম আৰু আমাৰ বিভিন্ন ডিপার্টমেন্টস লাইক ফিশারি ডিপার্টমেন্ট আছে আৰু আমাৰ আঙ্গনবাড়ি সেন্টার্স আৰু সোশ্যাল ওয়েলফেয়ার ডিপার্টমেন্ট আছে তাতে আমাৰ মাতৃবন্দনা যোজনা স্কিম কিছুমান রাইজ কো বর্তমান পেন্ডিং আছে আৰু আমাৰ এটো PM কিষাণ স্কিম বি আমি এটো চাই আছো PM ফসল বীমা যোজনা বি আমি প্রায়োরিটি বেসিস হতে আমি দিব কাৰণে চেষ্টা কৰি আছো আমি এতিয়া আজি বহি ইয়াতে ৰাইজৰ লগতে আমি বেনিফিচিয়ারি আইডেন্টিফিকেশন भी কৰি আছো মই भी আছো ইয়াতে আমি আৰু টাইম টু স্পেন্ড কৰিম আমি ইয়াতে 2-3 ঘণ্টা টাইম স্পেন্ড কৰি বেনিফিচিয়ারি বিলাকো আমি আইডেন্টিফাই কৰি আমি সিলেকশন কৰাই দিম।